Hi friends, আমি এতিয়া বৰ্তমান উপস্থিত আছো মেঘালয়ৰ কালিকাই চহৰা বলা একেলগে এনজয় কৰিম আপোনালোক আহিব কেতিয়াবা চাবলৈ মেঘালয় এখন খুব সুন্দৰ পৰিবেশ আছে আমাৰ ইয়াত ভাল লাগে এনেকৈ কেতিয়াবা আহিবলৈ মন যায় বন্ধুৰ সৈতে বা আপোনাৰ কোনোবা প্ৰেমিক প্ৰেমিকা যদি আছে আহিব পাৰে এইখিনি ঠাইলৈ খুব সুন্দৰ ঠাই খুব ধুনীয়া এটা ফিল কৰিব আপোনালোকে ইয়ালৈ আহিলে আহিব কেতিয়াবা লগ পাম নমস্কাৰ এতিয়া আমি মেঘালয়ৰ মাউচমাই কেভলৈ আহিলোঁ বন্ধুৰ সৈতে টিকেট ল'ব লাগে আহিব আপোনালোক ফেমিলিৰ সৈতে কেতিয়াবা এনজয় কৰিব এয়া বন্ধু মনীষ দাস এয়া আমাৰ লগত আহিছে বিস্মিতা বা ভূপজ্যোতি দাস গুহাটো বহুতে চাবলৈ ভিতৰলৈ আহিবলৈ ভয় কৰে কিছু লোকে চাই অসংখ্য লোক গুচিও যায় আহিব কেতিয়াবা চাবলৈ গুহাটো বহুত ডেঞ্জাৰাছ হয় ভিতৰলৈ সোমাই যাব পাৰি পানী আছে বহুত নাই নাযাওঁ চাওক ভিতৰৰ পৰিৱেশ কেনেকুৱা পানী পৰি আছে পানীৰ শব্দ শুনক ড্ৰাইভিং মডত মনীষ দাস আৰু এয়া গেষ্ট আছে বহুকেইজন থেংক ইউ ভেৰি মাছ এয়া পাঠশালাৰ বিখ্যাত ফেমাছ বয়